নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 10 ডিচেম্বৰ আৰু আমাৰ ঘৰত আছে খনিকৰ পুথি নাম। সেয়েহে ৰাতিপুৱা সোনকালেই উঠি কাম বনত লাগিছোঁ আৰু লগতে ভিডিঅ'টোও ষ্টাৰ্ট কৰিছোঁ। যিহেতু এবাৰ কামত লগাৰ পিছত আকৌ ফোন ল'বলৈ সময় নহয়, সেইকাৰণে ৰাতিপুৱাই মোবাইলটো হাতত লৈছোঁ। আজি প্ৰায় 5:30 মানতে উঠিলোঁ। এতিয়া ৰাতিপুৱাৰ ভাগত প্ৰথমতে আসন প্ৰতিষ্ঠা কৰা হ'ব, গোসাঁই আহিব আৰু তাৰপিছত আবেলিৰ সময়ত পুথি আহিব। মই অৱশ্যে গোটেইখিনি বেলেগ বেলেগকৈ দেখাম বাৰু, যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়। আৰু কালি যে ৰাতি আমি আমদলি গুঠি থৈছিলোঁ, সেইখিনি এনেকৈ আমাৰ ৰাস্তাটোত লগাবলৈ আহিছোঁ। আৰু এইফালে আমাৰ গোসাঁইও আহি পালে আৰু পদূলি মুখতে এনেদৰে তেওঁক আদৰা হৈছে। সমস্ত ষ্টুডেণ্টৰ প্ৰভু প্ৰসন্ন হৈ সন্তুষ্ট পাব মঙল কৰি অব্যাপত শান্তি কৰি সকলৰ অন্তৰত আছে। সদাঞ্চিত পৰমশে শুদ্ধি কৰি সবাৰ বিষয়ে মহাপুৰুষ ভগৱন্ত চলা ভক্তি বঢ়াই সত্য নিন্দ কৰাই গোবিন্দ ভক্তি সেৱা কৰিলে পৰমশে সকলোকে শক্তি ভক্তি প্ৰেৰণা যোগাই সৰ্বমংগল কৰি কৃষ্ণক আৰু এইফালে এয়া বোলো অকণমান মোক দেখাই দিওঁ কেনেকুৱা লাগিছে জনাব। গামোচা চেলেং লৈ একদম, লগতে ORS এটাও খাই ল'লোঁ যিহেতু ব্ৰতত আছোঁ আৰু এতিয়া নামত বহিব লাগিব। এইফালে আমাৰ ভকতসকলো আহি উপস্থিত হৈছেহি। এইপিনে গোসাঁই আসন পাতি আছে। চাৰিপিনে প্ৰসাদ চাৰিপিনে মা কলকুঁহিয়া আদালত চাৰিপিনে কটা কৰা সমন্বিত গুৰু দেৱ নাম ভকত চাৰি মূৰ্তি বস্তু প্ৰসন্ন লোভি আমাৰ ওপৰত খিনি ভঞ্জন কৰি অভয় থাৰণে ঠাই দিব বুলি জানো। হ'ব আমি
নাম শেষ হোৱাৰ পিছত এইফালে আমাক প্ৰসাদ খাবলৈ দিলে আৰু প্ৰসাদকেইটা যে খাই ইমান বেছি ভাল লাগিছিলে। তাতে আমি একো নোখোৱাকৈও আছিলোঁ যে, আৰু লগতে পায়স খাবলৈ দিছিলে আৰু কেঁচা মিঠৈ খুব বেছি ভাল লাগে এনেকৈ খাই। আৰু এইফালে সকলো ভকত এনেকৈ খাবলৈ বহিছে আৰু তাৰপিছতে ভকত বিদায় দিয়া হ'ল। আৰু ভকত বিদায় দিয়াৰ পিছত আকৌ আমি অলপ সময়ৰ পিছত পুথি আনিবৰ কাৰণে ৰেডি হ'ব হ'লেই। আৰু মই গোটেইখিনি একেটা ভিডিঅ'তে দিয়া নাই, যিহেতু দীঘল হৈ গ'লে আপোনালোকেও বৰ পাব পাৰে। সেয়েহে মই ইয়াৰ নেক্সট ভিডিঅ'টোত পুথি আদৰি আনিবলৈ যোৱা আৰু ৰাতি পুথি পাঠ কৰা সেই সকলোখিনি দেখাম। তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব। আজিলৈ আহিছোঁ, বাই বাই।